এভৰিৱান, আশা কৰিছোঁ সকলোৰে ভাল। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে এটা হেয়াৰ কেয়াৰ ভিডিঅ'। আশা কৰিছোঁ সকলোৱে ভাল পাব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া মই পেষ্টটোৰ কাৰণে লৈছোঁ ভৃংগাৰাজৰ পাত আৰু জেতুকাৰ পাত আৰু এটা পিঁয়াজ। আপোনালোকে চুলিৰ কোৱান্টিটি অনুযায়ী সামগ্ৰীবিলাক ল'ব পাৰে। আৰু এয়া হৈছে ভৃংগাৰাজ। হয়তো সকলোৱে চিনি পাইছে, হয়তো কিছুমানে নাপাবও পাৰে। ময়ো আগতে চিনি নাপাইছিলোঁ, কিন্তু এতিয়া মই গুগলত চাই পিনে গম পাইছোঁ ইয়াৰ বেনিফিটছবিলাক। আৰু ভৃংগাৰাজে চুলিৰ সৰা আৰু চুলিত হোৱা উফি নিয়ন্ত্ৰণ কৰে। আৰু এয়া হৈছে জেতুকা। আৰু জেতুকাৰ উপকাৰিতা কিনো ক'ম, সকলোৱে হয়তো জানেই, তথাপিও কৈছোঁ। জেতুকাত লচম নামৰ এবিধ ৰাসায়নিক দ্ৰব্য পোৱা যায়, যাৰ ফলত আমি জেতুকা লগোৱাৰ পিছত চুলিত যোনটো চাইন আহে সেইটো হয়। আৰু ইয়াত বহুত ধৰণৰ ফাইটোকেমিকেল পোৱা যায়, যেনে টেনিন, চেপনিন, ফেটি এচিড, গ্লাইক'চাইড ইত্যাদি ইত্যাদি। আৰু ইয়াৰ ফলতেই আমাৰ যোনবিলাক চৰ্ম ৰোগ বা বসন্ত ৰোগ নাইবা নখৰ যোনবিলাক আনুষংগিক বেমাৰ থাকে সেইবিলাক ভাল কৰে। আৰু এয়া মই চুলিখিনি দুটা পাৰ্টিশ্যন কৰি লৈছোঁ আৰু এটা ছাইডটো মই বান্ধি লৈছোঁ। এনেকৈ কৰিলে লগাবলৈ সুবিধা হ'ব। আৰু আপোনালোকে যেতিয়া এই পেকটো এপ্লাই কৰিব তেতিয়া গ্লভছ পিন্ধি ল'ব পাৰে, যদি কালাৰটোৰ কাৰণে অলপ প্ৰব্লেম পায়। কিন্তু মই কালাৰটো হাতত লাগক বুলি মই একো নিপিন্ধিলোঁ। আৰু আপোনালোকে এই পেকটোত আমলখি, এল'ভেৰা নাইবা জবা ফুলৰ পাত নাইবা জবা ফুল দি ল'ব পাৰে। তাত একো অপশ্যনেল বুলি একো নাই। চুলিৰ কাৰণে যি ভাল মানে আপোনালোকে যি বিচাৰে দি ল'ব পাৰে, একদম ইজি। ঘৰতে এইবিলাক পেক নিজে প্ৰস্তুত কৰি ল'ব পাৰি। বাহিৰা যোনবিলাক ৰাসায়নিক কেমিকেল বহুত দিয়া থাকে বাহিৰা পেকবিলাকত, তো ঘৰতে পাৰিলে মানে এনেকৈ ব্যৱহাৰ কৰিব, বহুত ফল পাব। ময়ো পাইছোঁ আগতকৈ বহুত। জেতুকা নাইবা ভৃংগাৰাজৰ যেনেদৰে উপকাৰিতা আছে তেনেদৰে অপকাৰিতাও আছে সিহঁতৰ। মানে যাৰ এলাৰ্জিৰ প্ৰব্লেম আছে সিহঁতে এইবিলাক এভইড কৰিব লাগে, কিয়নো জেতুকা বা এইবিলাক লগোৱাৰ পিছত কিছুমানৰ খজুৱতিও হ'ব পাৰে, কিছুমানৰ এইবিলাক ৰঙা পৰে ছালবিলাক, নহ'লে বা পুৰে। সেয়ে কৈছোঁ মানে যাৰ প্ৰব্লেম আছে সিহঁতে এভইড কৰিব। আৰু এয়া এনেদৰে গোটেই চুলিৰ গুৰিখিনিত লগোৱাৰ পিছত আপোনালোকে আধা ঘণ্টা ৰখিব। মানে যদি আপুনি চুলিত ডাঠকৈ লগাইছে পেকটো তেন্তে 1 ঘণ্টা ৱেইট কৰিব, তাৰপাছত ধুই দিব। যদি পাতলকৈ লগাইছে তেন্তে আধা ঘণ্টা। আৰু মই পাতলকৈ লগাইছোঁ, সেয়ে মই আধা ঘণ্টা পিছত এইটো ধুই দিম। আৰু আপোনালোকে এনেকৈ পেকটো লগোৱাৰ পিছত মানে চুলিখিনি কভাৰ আপ কৰি ল'ব পাৰে, তেতিয়া মানে চুলিৰ পৰা ৰগবিলাক বৈ নাহিব। আৰু এয়া চুলিখিনি ধুই দিয়াৰ পিছত একদম চুবলৈ বহুত কোমল লাগিছে, কিন্তু জেতুকাৰ পাতটোৰ কাৰণে অলপ খহটা লাগে বাৰু, কিন্তু গুৰিবিলাক চুই চালে গম পায় মানে বহুত ভাল হৈছে চুবলৈ। আৰু এতিয়া আন্ধাৰ হৈ গ'ল, মই ভিডিঅ'টো বহুত দেৰিকৈ কৰিলোঁ, সেয়ে ইয়াৰ চাইনিংটো মই দেখুৱাব পৰা নাই। আৰু আপোনালোকে এনেদৰে ঘৰত এবাৰ হ'লেও ট্ৰাই কৰি চাব, ভাল ফল পাব, মানে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু আন এটা ভিডিঅ'ত লগ পাইছোঁ সকলোকে, বাই বাই।